আচলতে ভাগৱত সদৃশ মহা পুৰাণভাগী ওপৰত বক্তব্য ৰখা আমাৰ পক্ষে একেবাৰে অসম্ভৱ। আপোনালোকে দেখাতেই গম পাইছে, বয়সত নবীন, আসনতহে প্ৰবীণ, জ্ঞান বিজ্ঞানৰ এজন ছাত্ৰ, গোবিন্দৰ সেৱক মাত্ৰ। এনে অৱস্থাত ভাগৱতৰ ওপৰত তত্ত্ব কথা কোৱাৰ আমাৰ সম্ভৱ নহয়। তথাপিতো উদ্যোক্তাসকলে যেতিয়া আমাক নিৰ্দেশ কৰিছে, আমি মাত্ৰ দুই এটি কথা আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ ত্ৰুটিবিলাক আপোনালোকে মাৰ্জনা কৰিব। সাধুনাং ভূষণম ক্ষমা, সাধুৰ ক্ষমাই হৈছে ভূষণ। আচলতে ভাগৱতৰ কোৱা কথা কোৱাৰ প্ৰাক মুহূৰ্তত আমি ক'বই লাগিব, বেদৰ পৰাই টানিব লাগিব। বেদ হৈছে চাৰিখন, ঋক, যজুৰ, সাম আৰু অথৰ্ব। বেদৰ মূল অংশ হৈছে বেদান্ত। বেদান্তত 1,00,000 শ্লোক আছে। তাৰে 80,000 শ্লোক হৈছে পূৰ্ব মীমাংসা আৰু 16,000 শ্লোক হৈছে 20,000 শ্লোক হৈছে 80,000 শ্লোক হৈছে পূৰ্ব মীমাংসা আৰু 20,000 শ্লোক হৈছে উত্তৰ মীমাংসা। ইয়াতে 80,000 শ্লোক হৈছে কৰ্মকাণ্ডৰ, 16,000 শ্লোক হৈছে জ্ঞানকাণ্ড আৰু 4,000 হৈছে উপাসনা কাণ্ড। বেদৰ তত্ত্বখিনি ব্যাপক। এই বেদৰ তত্ত্ব আয়ত্ত কৰি সকলোৱে ইয়াৰ তত্ত্ব হৃদয়ংগম কৰাটো ইমান সম্ভৱপৰ নহয়। সেইকাৰণে মহাপুৰুষ গৰাকীয়ে আমাক জানিবলৈ দিছে, কি বুলি বাৰু? নিখিল বেদৰ সাৰ মহাভাগৱত, সত্য ভক্তি পদজাৰ অতুল মহ। মহাপুৰুষ গৰাকীয়ে নিখিল শব্দ ব্যৱহাৰ কৰিছে। নিখিল শব্দ হৈছে ব্যাপক। নিখিল বেদৰ সাৰ, বেদৰ সাৰখিনি ব্যাপক হৈ আছে আৰু সেই বেদৰ যিখিনি সাৰ তাৰো ভক্তি তত্ত্বখিনি ভাগৱতত খোদিত হৈ আছে। সেইকাৰণে ভাগৱত শাস্ত্ৰভাগী যদি আমি কায় মন বাক্য একত্ৰিত কৰি আমি যদি শ্ৰৱণ কৰিব পাৰোঁ, আমি যদি হৃদয়ংগম কৰিব পাৰোঁ, নিশ্চয় আমাৰ জীৱনৰ সাৰ্থক তাতে লাভ কৰিব পাৰিম। আৰু আমি ভাগৱতৰ তত্ত্ব আয়ত্ত কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত যদি আমি ভাগৱত শব্দটোকে যদি বিশ্লেষণ কৰি চাওঁ, ভাগৱতৰ তত্ত্ব তাতেই, মূল অৰ্থটো আমি তাতেই লাভ কৰিব পাৰোঁ। ভাগৱতত 4টা অধ্যায় আছে। ভাগৱত ইয়াত বিভিন্ন পণ্ডিত মণ্ডলীয়ে আমাক জানিব দিছে, কি বুলি? ভাতিতি সৰ্বলোকেষু জ্ঞাতে সনকাৰিতে বৰ্ততে ত্ৰিষু বেদেষু ত্ৰয়তে সকলং জগৎ। ভাষকটোৱে আমাক জানিব দিছে যে দিনন্দিয়া সংসাৰখনত যিভাগী শাস্ত্ৰই জ্ঞানৰ পোহৰ বিলাব পাৰিছে, সেইকাৰণে ভাগৱতৰ প্ৰথম